এয়া আমাৰ চালত দেখিছেনে কোমোৰা এতিয়া মই খানা খাম আজি কোমোৰা কাটি দিছোঁ ইমান ৰাতি ঘৰৰ কোমোৰা আৰু হাঁহৰ মাংস বলকচোন এতিয়া ৰেচিপিটো বনাওঁ এতিয়া মাংসটো ভালকৈ ধুম এইখিনি আছে 500 গ্ৰাম হাঁহৰ মাংস ইয়াত এতিয়া আমি হালধি দিম নিমখ আৰু হাফ এটা দি দিয়া 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 ভালকৈ দিয়া আৰু অকণমান দিয়া তেনেকুৱা তাতকৈ অকণমান কমাই দিয়া এয়া জিৰা গুড়ি এয়া আদা নহৰু পেষ্ট তাত এয়া মিঠাতেল হৈ যাব ইমান নিদিয়ে মিঠাতেল এতিয়া এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থ'ম সানি পেলাই এয়া মিঠাপাত এই হেৰি নাই ধনিয়া গুড়ি আৰু কিবা হেৰি গুড়ি আছে এয়া ধনিয়া গুড়ি এয়া মই এঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম ধুনীয়াকৈ এয়া ইলাচি এয়া অলপ পিঁয়াজ দিছোঁ 31st খানা সেইকাৰণে আমি বাহিৰতে বনাইছোঁ এয়া এতিয়া জুই ধৰিছোঁ বাহিৰত এয়া কেৰাহীখন বহাই দিলোঁ আৰু কেৰাহীত এয়া তেল দিছোঁ এয়া কেৰাহীত পিঁয়াজ দিলোঁ এয়া শুকান জলকীয়া এয়া আদা নহৰু এয়া জিৰা গুড়ি অলৰেডি আমাৰ মেৰিনেট কৰোঁতে আছিলেই চ' আমি অলপ তেলত কমাই দিছোঁ এয়া আমাৰ মাংসখিনি দি দিলোঁ এয়া 10-15 মিনিটমান এনেকৈ ভাজি থাকিব ফাৰ্ষ্ট ধুনীয়াকৈ দেখিছে 10-15 মিনিট হৈ গ'ল প্ৰায় এতিয়া আমি আমাৰ কোমোৰাখিনি দি দিম এয়া ডাঙৰকৈ কুটি কোমোৰা দি দিছোঁ ভাজা হৈ গৈছে কোমোৰা আৰু মাংস আলু দিছোঁ এয়া দেখিছে অলম'ষ্ট আমাৰ মাংস সিজি গৈছে আৰু একদম কি ধুনীয়া ক'লা হৈ গৈছে দেখিছে আৰু এতিয়া আমি এয়া মাংসটো ফ্ৰাই হৈ গ'ল যিহেতু এতিয়া আমি ইয়াত পানী দিম পানী অলপ গৰম কৰি পেলাই পানী দিম গৰম পানী দিম এতিয়া কমাই দে পানী বেছি নিদিয়ে অকণমান ফ্ৰাই মাংস টেষ্ট কৰিম বহুত ধুনীয়া হৈছে টেষ্টি সিজি আছে চাই দিয়া না এয়া কি ধুনীয়া হৈ গ'ল একদম নাই এয়া ইলাচি অলপ দি দিছোঁ লাষ্টত আৰু অলপ গৰম মছলা এই দেখিছেনে এতিয়া মানে আমাৰ ভাইটি জলকীয়া খাব নোৱাৰে যে সেইকাৰণে তালৈ অলপমান জলকীয়া নিদিয়াকৈ বাঢ়ি ল'ম তাৰপিছত এয়া আমাৰ হাতত মছলা আছে জলকীয়া গুড়ি আছে সেয়া ঢালি দিম এয়া দিয়া শুনাচোন মই দেখা নাই কৰি যা পিছ ভাল হ'ব নেকি ন হাঁহৰ মাংস চব তেনেকুৱাই কোমোৰা অকণ থোৱা আৰু হেৰি থোৱা কোমোৰা অকণ থোৱা পিতাই নকৰি আলু অকণ থোৱা এইকণ আলু কি ধুনীয়া আৰু এটুকুৰো আলু কোমোৰা এতিয়া আমাৰ দিয়া হ'ব জলকীয়া পিতালে জোল অকণ দি লওঁ পুৰা বাছ আজি পিনছে খাব লাগিব দেই খাব লাগিব কি ইমান কষ্ট কৰি দিছোঁ এতিয়া আমাৰ পুৰা জলকীয়া ৰঙা কৰি দি দিম অকণমান দিয়া আৰু পানী অকণ গৰম পানী দিব লাগিব চাওঁ এতিয়া ধৰা
বিদায় এইটো থৈ আহোঁ এয়া আমাৰ এতিয়া জলকীয়া দি দিয়া হৈছে পূৰা চাবা দেই দেখিছেনে মাংসত জলকীয়া ৰঙা কৰি দিছোঁ পূৰা এয়া আমাৰ ধুনীয়া মাংস একদম ৰেডি হৈ গ'ল এতিয়া এয়া লৈ যাম ভিতৰলৈ এনেকৈ এয়া আমাৰ মাংস ৰেডি হৈ গ'ল এয়া দেখিছে একদম পূৰা ধোঁৱা ওলাই আছে গৰম গৰম একদম এতিয়া আমি পৰিৱেশন কৰিম এইখিনি ধুনীয়াকৈ আৰু একদম পূৰা ইয়াত দেখিছে তেল আৰু এয়া মাংস এতিয়া মই ইয়াত ধুনীয়াকৈ তেল নালাগে বাৰু চাইডৰ পৰা লৈছোঁ কি ধুনীয়া আপোনালোকৰ ঘৰৰ ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে মোক জনাব থেংক ইউ